নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে অষ্টম শ্ৰেণীৰ অসমীয়া অংকুৰণ কিতাপটোৰ পাঠ নং 5ৰ ভক্ত প্ৰহ্লাদ নামৰ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। তেনেহ'লে দেৰি নকৰি আমি পটাপট ভিডিঅ'টো লৈ আহোঁ। পাঠটোৰ নাম হৈছে ভক্ত প্ৰহ্লাদ। ক্ৰিয়াকলাপ ক পাঠ ভিত্তিক ক্ৰিয়া। 1 নম্বৰত লিখা আছে উত্তৰ দিয়া। ক আখৰটোৰ প্ৰশ্ন হৈছে ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰ কেইটাৰ নাম লিখা। উত্তৰটো তোমালোকে লিখিবা। ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰসমূহ হ'ল হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশিপু, দৈত্যৰাজ হৰিৰ চিৰ বৈৰী। প্ৰহ্লাদ হৈছে হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। খণ্ডামৰ্ক, দৈত্যগুৰু। খণ্ডামৰ্ক হৈছে দৈত্যগুৰু। মহাৰাণী হৈছে হিৰণ্যকশিপুৰ পত্নী দৈত্যৰাণী। খ আখৰটোত লিখা আছে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। উত্তৰ হৈছে নাটিকাখনি 5টা দৃশ্যত বিভক্ত। ঘ আখৰটোত লিখা আছে প্ৰহ্লাদৰ পিতৃৰ নাম কি। উত্তৰ হৈছে প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে। আৰু ফেচবুকত চাই আছা, তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে, তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে। ঘ আখৰটোত লিখা আছে হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল। উত্তৰ হৈছে, ইয়াত টাইপ কৰোঁতে অলপ ভুল হৈ গৈছে, তোমালোকে শুধৰাই ল'ব। ইয়াৰ উত্তৰটো হ'ব লাগে হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ আছিল। মাজত আছিল সোমাই গৈছে, এইটো তোমালোকে মিলাই লিখি ল'বা, ঠিক আছে। অংগ আখৰটোত লিখা আছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল। উত্তৰ হৈছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। প্ৰথম ছ আখৰটোত লিখা আছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল। উত্তৰ হৈছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰক খগু আৰু অৰ্মক নিযুক্তি দিয়া হৈছিল। দ্বিতীয় ছ আখৰটোত লিখা আছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল। উত্তৰ হৈছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। বৰ্গীয় য'ত লিখা আছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি। উত্তৰ হৈছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ'ল নৰসিংহ। তোমালোকে বুজি পাইছাতো? যদি বুজি পোৱা নাই, তেনেহ'লে কমেণ্টত লিখি জনাবা, ঠিক আছে। ঝ আখৰটোত লিখা আছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি। উত্তৰ হৈছে অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ। 2 নম্বৰত লিখা আছে আমাক ইয়াত লিখিবলৈ কৈছে। ক আখৰটোত লিখা আছে কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ। তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে। এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল। সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল। উত্তৰ হৈছে এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। খ আখৰটোত লিখা আছে স্ফটিক স্তম্ভু ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল। তেওঁৰ গৰ্জনত দৈত্য সৰ্বৰ কেনে অৱস্থা হৈছিল। উত্তৰ হৈছে স্ফটিক স্তম্ভু
ভাঙি প্ৰভু নৰসিংহই হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ কৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। ৩ নম্বৰত লিখা আছে, চমুকৈ লিখা। ক আখৰটোত লিখা আছে, প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱাৰ যুক্তিবোৰ একাদিক্ৰমে লিখা। উত্তৰ হৈছে, প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ প্ৰতি সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোৰে পিতা। হৰি সুপ্ত হৈ আছে, হৰি নোহোৱা ঠাই নায়েই। খ আখৰটোত লিখা আছে, বামানই শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? উত্তৰ হৈছে, কাৰণ ই হৰি ভক্তিৰ বিৰুদ্ধ আছিল আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। গ আখৰটোত লিখা আছে, হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল? উত্তৰ হৈছে, হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক দাঁতেৰে খুচি হত্যা কৰিছিল। তোমালোকে বুজি পাইছাতো? ঘ আখৰটোত লিখা আছে, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? উত্তৰ হৈছে, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যে, হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দিয়ক, আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দুখ মৰ্জনা কৰক বুলি কাকতি কৰিছিল। গ আখৰটোত লিখা আছে, খণ্ডামৰকৈ প্ৰহ্লাদক বামানই শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? উত্তৰ হৈছে, খণ্ডামৰ্ক প্ৰহ্লাদক বামানই শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্য বংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামানই শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনীয়া অনেক কথা বুলি বুজনি দিছিল। প্ৰথম ছ আখৰটোত লিখা আছে, প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? উত্তৰ হৈছে, কিয়নো বামানই শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল, সেইবাবে মানি লোৱা নাছিল। এই ভিডিঅ'টোত বাকীখিনি পাৰ্ট পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। পাৰ্টটো পঢ়ি দিয়া হ'লে ভিডিঅ'টো বহুত দীঘল হৈ গ'লহেঁতেন, সেইকাৰণে পাৰ্টটো পঢ়ি দিয়া নাই। তোমালোকে ধুনীয়াকৈ মিলাই লিখি ল'বা, ঠিক আছে? আৰু এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।